নমস্কাৰ জুনিছ কেক বেকিং অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক দেখাব ওলাইছোঁ এটা পাইনাপল কেকৰ ভিডিঅ' তো আপোনালোকক দেখাই আছোঁ দেখা পাইছে এয়া হৈছে মোৰ বেটাৰখিনি আৰু মই এতিয়া বনাব ওলাইছোঁ মানে আজি 1.5 কেজি মানে 1.5 কেজি মই কেক এটা বনাব ওলাইছোঁ সেই 1.5 কেজি কেকৰ কাৰণে মই হাফ কেজি টিন এটা লৈ লৈছোঁ আৰু 1.5 কেজি 1 কেজি টিন এটা মানে কি 1.5 কেজি টিন এটা লৈ লৈছোঁ মানে হাফ কেজি আৰু 1.5 কেজি টিন আৰু এতিয়া দেখা পাইছে বেটাৰখিনি দি দিছোঁ আৰু ইয়াতে দিছোঁ আমি এতিয়া পাইনাপল ফ্লেভাৰ আৰু এইটো মই নতুনকৈ আনিছিলোঁ দোকানত যাওঁতে মই এইটো বস্তু দেখা পালোঁ সেইকাৰণে ভাবিলোঁ আৰু মই বহুত দিন এইটো বস্তু মানে দিয়া নাছিলোঁ আৰু মানে ভিডিঅ'ত দেখা পাই কিনে মই ভাবিলোঁ ময়ো আনি পেলাই ব্যৱহাৰ কৰি চাওঁ সেইকাৰণে ময়ো আনি ল'লোঁ আৰু আপোনালোককো দেখালোঁ আৰু এয়া হৈছে পাইনাপল ফ্লেভাৰ আৰু মই যিটো পাইনাপল ফ্লেভাৰৰ কেক বনাম সেইকাৰণে আৰু 1.5 কেজি ওপৰত আমি যেহেতু হাফ কেজি টিনটো দিম সেইকাৰণে আৰু 1.5 কেজি যেহেতু মই মানে আৰু বহুজনীয়ে কৈছিলে মানে অলপমান ডাঙৰকৈ মানে কেকটো বনাবলৈ আৰু সেইকাৰণে মই ডাঙৰকৈ কেকটো বনাব লৈছোঁ ডাঙৰ কেকটোৰ কাৰণে মই যেহেতু 1.5 কেজিৰ কাৰণে 2 কাপ মানে 2 কাপ 3 কাপ ল'ব লাগে একচুৱেলি 3 কাপ মানে আৰু যেহেতু বৌয়ে ডাঙৰকৈ বনাব দিছিল সেইকাৰণে 1/4 কাপ মানে আৰু মানে সেই 1/4 কাপ মানে মই হেৰি দিছিলোঁ প্ৰিমিক্স দিছিলোঁ আৰু আমি 1.5 কেজিৰ টিনটোত 1 কাপ আৰু হাফ কেজিৰ কাৰণে সেই 1 কাপ 2 কাপ লৈছিলোঁ আৰু যিটো হাফ কেজি টিনটোত সেইটো টিনত আমি 1 কাপ লৈছোঁ আৰু মানে তেনে 1/4 কাপ লৈছিলোঁ হাফ কেজিত সেইটোত দিছোঁ আৰু 1 কেজি 2 কাপ প্ৰিমিক্স দিছিলোঁ তেনেকৈ কৰিছিলোঁ আৰু এতিয়া দেখা পাইছে মানে 1 কেজিৰ বস্তুখিনি 1.5 কেজিটোত বহাইছোঁ আৰু হাফ কেজিৰ টিনটোত হাফ কেজিৰ প্ৰিমিক্সটো 1 কাপ দিছোঁ আৰু 1/4 কাপো মানে তাতে লগত দিছোঁ তেতিয়া অলপমান ডাঙৰ দেখা হ'ব সেইকাৰণে আৰু তেনেকৈ দি দিছোঁ আৰু এতিয়া দেখা পাইছে এয়া 1.5 কেজিৰ টিনটোত আমি লৈ লৈছোঁ লৈ কিনে এতিয়া আমি প্ৰিমিক্সটো মানে বেটাৰখিনি দি দিলোঁ আৰু ওপৰত অলপমান সমান কৰি লৈছোঁ আৰু এতিয়া লৈছোঁ আমি হাফ কেজিৰ কাৰণে এয়া হাফ কেজিৰ কাৰণে গোটেই বলটোত মানে আমি হিচাপ কৰি লৈছিলোঁ লৈ কিনে এতিয়া আমি য'ত মানে আমি বেটাৰখিনি বনাইছোঁ তো আমি আকৌ তাতে তেনেকৈ বনাইছোঁ আৰু আজি আপোনালোকক অকল পাইনাপল ক্ৰাছ দি কাৰণে ফ্লেভাৰৰ মই গোটেইখিনি দেখাম বুলি ভাবিছোঁ সেইকাৰণে মই এটা ভিডিঅ' বনাইছোঁ আৰু ইফালে আমি পানী দি কিনে লৰাই আমি দি দিছোঁ আৰু ইফালে অইল দিব ওলাইছোঁ অইলটো দিছোঁ আমি 1 কাপ মানে 1 টিস্পুন আৰু তাতে অকণমান বেছিকৈ দিছোঁ যিহেতু 1/4 কাপৰ কাৰণে অলপমান লাগে সেইকাৰণে দিছোঁ আৰু ইফালে এইটো হ'ল টিনটো আৰু টিনটোত আমি ধুনীয়াকৈ গোটেই ছাইডটোতে আমি লগাই ল'ম অলপমান পিছত আৰু এতিয়া বেটাৰখিনি খুব ধুনীয়াকৈ আমি লাৰি দিছোঁ আৰু আপোনালোকে ধুনীয়াকৈ বেটাৰখিনি লাৰি দিব আৰু এতিয়া আকৌ আমি এটা পাইনাপল ফ্লেভাৰ দিম আৰু যিহেতু ডাবল হ'বতো সেইকাৰণে ডাবলত আমি দুটা স্পঞ্জতে আমি পাইনাপল ফ্লেভাৰে কৰি দিম এতিয়া আমাৰ এইখিনি বেটাৰখিনি হৈ গৈছে এয়া দেখা পাইছে এয়া হ'ল হাফ কেজি টিন আৰু অভেনত যিহেতু 3টা নবহে মানে মই আপোনালোকক এটা বস্তু দেখাব ওলাইছোঁ মানে আৰু এটা মোৰ সেইদিনাখনে এটা হাফ কেজি কেক আছিলে অৰ্ডাৰটো সেইকাৰণে ভাবিছোঁ বাকীখিনি অভেনত বনাওঁ আৰু ইয়াতে গেছত বনাওঁ সেইকাৰণে গেছত এতিয়া এইটো বহাই দিছোঁ আৰু এতিয়া ঢাকনি দিম ধুনীয়াকৈ দেখা পাইছে ঢাকনিখন দি দিলোঁ আৰু ষ্টেনাৰ এডালত দি দিব আপোনালোকে আৰু মই যিহেতু টাৱাত বনাইছোঁ টাৱাত দি পেলাই ষ্টেনাৰখন দি তাতে বাতিটো বহাই ঢাকনি এখন দি দিছোঁ তো গাইজ এতিয়া মই মানে অভেনত বহাই থৈ দিলোঁ আৰু এটাও মানে বহাই থৈ দিলোঁ এতিয়া মানে অভেনতো কেনেকুৱা হয় আৰু গেছৰটো কেনেকুৱা হয় আপোনালোক দেখাম আৰু ইফালে দেখা পাইছে এটা বহাই থৈ দিছোঁ আৰু সেইটো আছিল মোৰ 1.5 কেজি কেক আপোনালোকক কৈছোঁৱে বাৰু 1.5 কেজি কেক মই হাফ কেজি 1.5 কেজি কেক টিনটোত বহাইছোঁ 1 কেজি বস্তুখিনি আৰু অকণমান মানে তাতে বেছিকৈ দিছোঁ আৰু হাফ কেজি কেকটোত হাফ কেজিৰ বস্তুখিনি বহাইছোঁ আৰু অকণমান বেছি কৰি দিছোঁ এতিয়া দুই ঠাইতে মানে 1/4 কাপ লৈছোঁ তেনেকৈ অলপমানকৈ দুটা ভাগ কৰি পেলাই দিছোঁ তো অকণমান যিহেতু ডাঙৰকৈ বনাব দিছিলে সেইকাৰণে ডাঙৰকৈ বনাইছোঁ তো আপোনালোকে চাই থাকিব শেষলৈকে কেনেকুৱা ডিজাইন হয় কি হয় তো সেই আৰু চাই থাকক তো এইফালে আমাৰ গেছত বহাটো হৈ গৈছে এয়া চাওক আমি এডাল খিলা এডাল ভৰাই দিছোঁ আৰু চাওক লাগি আনে দেখা পাইছেনে ধুনীয়াকৈ আমাৰ হৈ গৈছে আৰু এতিয়া আমি নুমাম যিহেতু নুমাৰ পিছত আপোনালোকক মানে দুটা মানে কেনেকুৱা হয় আপোনালোক গোটেইখিনি দেখাম তেতিয়াহ'লে চাই থাকিব এতিয়া গেছটো বন্ধ কৰি লৈছোঁ লৈ কিনে এতিয়া আমি ইয়াৰ পৰা তালৈ লৈ যাম আৰু এয়া চাওক দেখা পাইছে এইটো হৈছে আমাৰ স্পঞ্জটো মানে খুব ধুনীয়া লগা হৈছে চাওকচোন লাগি অহা নাই একদম আৰু এতিয়া আমি অভেনলৈ লৈ আহিছোঁ অভেনত যিহেতু 1 কেজি আৰু এইফালে হাফ কেজি 1.5 কেজিৰ বস্তুখিনি বনাই আছোঁ আৰু সেইটোত মোৰ যিটো এক্সট্ৰাকৈ হাফ কেজিৰ কেক আহিছিলে সেইকাৰণে একেলগে বহাব নোৱাৰি কাৰণে মই তাতে আপোনালোকক টাৱাত বহাও দেখাই দিলোঁ আৰু এতিয়া আমাৰ এইটো চাই লওঁ ক'ত কি হয় আৰু আমাৰ গেছত বহাটো খুব বগা হৈছে আৰু অভেনত বহাটো চাই লওঁ দেই
আৰু অভেনত বহা মানে গেছতকৈ কিন্তু অভেনত বেছি টাইম লাগিছিলে আৰু অভেনত বহাটো চাওক এয়া পাইনএপল ফ্লেভাৰ যি দিছিলোঁ সেইটোতো পাইনএপল ফ্লেভাৰে দিছোঁ কিন্তু ওপৰত মানে অকণমান বগা দেখা হৈছে আৰু 1 kg কেকটো বাৰু আপোনালোকক অলপমান দেৰিকৈ দেখাম হোৱা নাই যিহেতু সেইটো আৰু ফাইনেলি চাওক আমাৰ এই তিনিওটা কেক হৈ গৈছে এইটো হ'ল 1.5 kg কাৰণে আৰু সেইটো হৈছে 1/2 kg কাৰণে বেলেগ আৰু গোটেইকেইটাৰে দেখা পাইছে না ডিফাৰেঞ্চ গোটেইকেইটাৰ ডিফাৰেঞ্চটো বেলেগ বেলেগ আমাৰ গেছত বহোৱা কেকটোৰ ডিফাৰেঞ্চটো বেলেগ আৰু অভেনত বহোৱা ডিফাৰেঞ্চটো বেলেগ মানে গেছত মই এনেকৈ নবহাওঁৱে কিন্তু মানে যিহেতু টাইম নাই সেইকাৰণে বহাব লগা হ'ল তো ভিডিঅ'টো আজিৰ কাৰণে এইখিনি আছিল আৰু বাকী ডেক'ৰেশ্যনখিনি আপোনালোকৰ নেক্সট ভিডিঅ'ত দেখাই পাব